আহকচোন মই আজি নতুন এটা ৰেচিপি বনাওঁ ডিমৰ কাৰী। সঁচাকৈ খাবলৈ বৰ টেষ্টি আৰু সুন্দৰ, দেখিবলৈও ভাল লাগে, গোন্ধও সুন্দৰ আহিছে। এয়া মই বনাবলৈ আৰম্ভ কৰিছোঁ, চাওকচোন। এতিয়া মই ইয়াৰ কাৰণে 4টা ডিম বইল কৰি লৈছিলোঁ। এইকেইটা বাকলি গুচাই মই এনেদৰে ফুটা কৰি ল'ম। এইকেইটা এনেদৰে ফুটা কৰি ল'লে তেলত দিয়াৰ পিছত নুফুটে। মই এতিয়া এয়া বনাবৰ কাৰণে মিঠাতেল ইউজ কৰিছোঁ। আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। মিঠাতেলৰ বনোৱাখিনি টেষ্টি হয়। এতিয়া মই তেলখিনি পকাৰ পিছতে এটা এটাকৈ মই ডিমকেইটা দি এয়া লৰাই আছোঁ মিডিয়াম ফ্লেমত দি। এতিয়া মই এইকেইটা এটা এটাকৈ লৰাই আছোঁ। লাহে লাহে লৰাই থাকিম, এই ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিম। চাব যাতে যিফালে ৰঙচুৱা নহয় সেইফালে দি লুটিয়াই লুটিয়াই লাহে লাহে ভাজি থাকিম। আৰু অকণমান কোনোবা এঠাইত যদি ঢৌপুঠি যাবলৈ ধৰে অকণমান ফুটাই দিলেই হ'ল। এতিয়া মোৰ ডিমকেইটা ভজা প্ৰায় হৈ গৈছে। এয়া অলপ অলপকৈ এটা এটাকৈ কাঢ়ি দিছোঁ। কিন্তু এটা কথা মন কৰিব লাগিব, মই ডিমকেইটা ফ্ৰাই কৰোঁতে নিমখ হালধি একো দিয়া নাছিলোঁ। মই এয়া কেৰাহীত থকা তেলখিনিতে অকণমান ডালচেনি, কেইটামান ইলাচি, জলকীয়া আৰু তেজপাত দি অকণমান ভাজি আছোঁ। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি লাহে লাহে লৰাই পিঁয়াজৰ কেঁচা গোন্ধটো মাৰ যাব লাগিব আৰু ৰঙচুৱা হ'ব লাগিব। এইখিনি মিক্সিত পেষ্ট কৰি লৈছিলোঁ। মিক্সি নহ'লেও একো নাই, সৰু সৰুকৈ কুটি ল'লেও ভাজি থাকোঁতে পিঁয়াজখিনি সিজি যাব, গলি যাব, তেতিয়া ইয়াৰ ৰংটো উঠি আহিব। এইখিনি মই অকণমান ঢাকি দিছোঁ ভালদৰে লৰাই। অকণমান পাছত এইখিনি উদঙাই এতিয়া মই এটা আদা নহৰু পেষ্টখিনি দি দিলোঁ। দি পেলাই আকৌ অকণমান লৰাই দিম। পিঁয়াজখিনি সিজাৰ পাছতহে সেইখিনি দিছোঁ, কেঁচা গোন্ধটো মাৰ যোৱাৰ পাছত। এতিয়া মই এইখিনি ভালদৰে লৰাই আছোঁ। ইয়াতে মই হালধি আন্দাজমতে দি এয়া লৰাই আছোঁ। এইখিনি এতিয়া লাহে লাহে লৰাই লৰাই অলপ সময় ভাজিব লাগিব। এইখিনি মোৰ ভজা প্ৰায় হৈ গৈছে। আদা নহৰু গোন্ধ মৰি গৈছে, সুন্দৰকৈ এটা কালাৰো আহিছে। ইয়াতে মই এতিয়া মিক্সিত পেষ্ট কৰি থোৱা বিলাহীখিনি দি দিছোঁ। মিক্সিত পেষ্ট নকৰিলেও বিলাহী সৰু সৰুকৈ কাটিও ল'ব পাৰে। এইখিনি লৰাই পেলাই মিলাই দিছোঁ। ইয়াতে এতিয়া মই নিমখ দিম আন্দাজমতে। নিমখখিনি দিয়াৰ পিছত গোটেইখিনি অলপ লৰাই দি পেলাই মিক্স কৰি দিম। অলপ সময় ভাজিব লাগিব, কমেও 2 মিনিটমান ভাজিব লাগিব। এইখিনি ভালদৰে লৰাই দিব লাগিব, চব মিলাই দিব লাগিব। বিলাহীখিনিও কেঁচা গোন্ধ মাৰ যোৱালৈকে ভাজিব লাগিব, অকণমান সিজিব দিব লাগিব। এইখিনি মই এতিয়া ভালদৰে লৰাই অকণমান ঢাকি দিছোঁ সিজিবলৈ। এতিয়া ঢাকনখন উদঙাই এয়া চাওক, লৰাই দিছোঁ, কালাৰ উঠি আহিছে। এতিয়া মই ইয়াতে মছলা দিম। 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ জিৰা আৰু 1 চামুচ ৰেড চিলি দি এইখিনি এতিয়া লৰাই ভালদৰে মিলাই দিম, দি অলপ সময় ভাজিম। এইখিনি এতিয়া মই লৰাই আছোঁ। বিলাহীখিনিও সিজি গৈছে, কেঁচা গোন্ধটো মাৰ গৈছে। এতিয়া মই এইখিনি ইয়াতে অলপমান বেচনৰ গুড়ি মিক্স কৰি পানীৰ লগত দিছোঁ। বেচন নাথাকিলেও পিঠাগুড়িৰ গুড়ি দিব পাৰোঁ আমি, আৰু নহ'লে বা কৰ্ণফ্লাৱাৰ দিব পাৰোঁ। বেচন বা পিঠাগুড়ি দিলে গ্ৰেভিটো অলপ ডাঠ হয়। ডাঠ হ'লে খাবলৈও ভাল হয়, দেখিবলৈও ধুনীয়া হয়। আমাৰ জোখমতে ৰাখিবলৈ অকণমান পানী দি দিছোঁ, যাতে তলতো ধৰি নাযায়, বস্তুখিনি সিজেও। সেইকাৰণে অকণমান পানী দি এয়া উতলি আছে, প্ৰায় হৈছে আৰু। এইখিনি মোৰ এতিয়া প্ৰায় হৈছে। ইয়াতে মই এটা এটাকৈ ডিমকেইটা দি দিম, দি লাহে লাহে লৰাই দিম ডিমকেইটাত যাতে এইখিনি লাগি যায়। এতিয়া মোৰ এইখিনি হৈ গৈছে, দেখিবলৈও ধুনীয়া হৈছে। ইয়াতে অকণমান পানী দি মই আকৌ অকণমান লৰাই দিছোঁ, দি জোখৰ মতে ৰাখিম। বৰ ধুনীয়া এটা গোন্ধ আহিছে। এনেদৰে ডিম বনাই খাই চাবচোন, সঁচাকৈ বৰ টেষ্টি হয়। আলহী আহিলেও এনেদৰে আমি পটককৈ বনাই দিব পাৰোঁ। এয়া মোৰ হৈ গৈছে, ধুনীয়া এটা গোন্ধ আহিছে, কালাৰ আহিছে। ইয়াত আপোনালোকে অকণমান গৰম মছলাও ব্যৱহাৰ কৰিব পাৰে, নাইবা কেঁচা ধনিয়া পাত দিব পাৰে, মান ধনিয়া পাতো দিব পাৰে। বৰ ধুনীয়া হয়, টেষ্টি হয়। এইখিনি চাওক, এতিয়া কিমান ধুনীয়া এটা স্মাইল গোন্ধ এটা আহিছে, ইমান ভাল লাগিছে নহয়, দেখিও ভাল লাগিছে, খায়ো খুব টেষ্টি লাগিব। অকণমান ধনিয়া পাত, মান ধনিয়া পাত দি দিছোঁ মই। এতিয়া খাই সঁচাকৈ বহুত ভাল লাগে। এনেকৈ বনাই খাই চাবচোন। অনুগ্ৰহ কৰি আপোনালোকে মোৰ এই ৰেচিপিটো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবচোন। লগতে মোৰ চেনেলত আগৰবাৰ দি থোৱা ভিডিঅ'বোৰ চাবচোন।